ভাস্কৰ দা আমি মই টংলাৰ পৰা আহি এইফালে দণ্ডা আছে দণ্ডা কিবা এটা কৈ দিয়ক আমি আহিলোঁ বাৰু যিমানখিনি নিজৰ ফালৰ পৰা বহুত বেছি ভাল লাগিল টংলাবাসী ৰাইজে অলৰেডি গৈছে তেওঁলোকো গতিকে ই আহি আমাক যথেষ্টখিনি সহায় কৰিলে মেগী পানী বটল নিমখ বহুতখিনি বস্তু দিছে তো এইখিনি আমাৰ মহানৱোদ্যা মানুহে মানুহৰ বাবে এটা প্ৰকৃত ধৰ্ম হয় আমাৰ গতিকে আমি গোটেইখিনি কাম কৰি একেলগে আজি ৰাতিলে নিশ্চয় আমাৰ ফাইনেলি বলেৰ' গাড়ীখন আহি পালে এতিয়া আমি এইখন লোড দি আছে ফাইনেলি আৰু ইয়াত মাল চাল পূৰা ষ্টক কৰি থৈছে এতিয়া বলেৰ' গাড়ীত আধা মাল আহি গৈছে ইয়াতে বা গোটেইখিনি যাবনে নাই সাহায্যৰ বাবে আহি এতিয়া আমি টল গেট পাইছোঁ টল গেট হৈছে এইটো তেজপুৰৰ টল গেট পালোঁ আহি তাৰপিছত ইয়াৰ পৰা মোটামুটি ভালেখিনি দূৰ যাব আছে আমি 2-3টামান বজাতহে গৈ পাম চাগে এইটো হৈছে টল গেট ইয়াত আমি অকণমান জিৰণি লৈছোঁ ইয়াতে পাব্লিক টয়লেট আছে ইয়াতে গোটেইসকল ৰখি আছে আৰু ইফালে মই আছোঁ মানে ভাগৰে যুগৰে মানে পূৰা টোপনি লাগি আছে আৰু এতিয়া মানে গাড়ীত ভালদৰে শুব পৰা নাই বস্তু আছে ট্ৰেভেলাৰ এখন আহিছে ট্ৰেভেলাৰখনত আমি আছোঁ তাৰপিছত আৰু এখন মালগাড়ীও আহিছে মালগাড়ীখনক আমি মানে এতিয়া ৰখি আছোঁ ৰাস্তাটো খুবেই বেয়া তেজপুৰৰ এইটো ছাইডটো খুবেই বেয়া ওৰাঙৰ পৰা এনেকৈ আমি পূৰা বেয়া পাইছোঁ গতিকে আমি লাহে লাহে আহি আছোঁ মালগাড়ীখন এতিয়ালৈকে আহি পোৱা নাই আমি এইখনক ৰখি আছোঁ আৰু আমি ইয়াতে গোটেই ষ্টাফে এনেকৈ ৰখি আছে তাৰপিছত গোটেইকেইটা আছে ভাস্কৰ ভাৰ্গৱ দাহঁতো আছে দণ্ডাও আছে গোটেইখিনি ইয়াতে ৰখি আছে আমিও ৰখি আছোঁ আৰু তাৰপিছত চাওঁ কিমান টাইম পিছত সিহঁতে আহি পায় তাৰপিছত আকৌ একেলগে আমাৰ যাত্ৰা আৰম্ভ হ'ব চাওকচোন এনেকৈ চব ৰখি আছে আমি ফাইনেলি তেজপুৰ পাৰ হৈছোঁ এইফালে ভাৰ্গৱ দা আছে ভাৰ্গৱ দা অনুভৱটো কেনেকুৱা অনুভৱটো বিৰাট ধুনীয়া আমি মাত ভাঙি গৈছে তথাপি কষ্ট কৰি আছোঁ এতিয়া যাম অলপ দেৰিকৈ কিন্তু বৰষুণে বাধা নিদিলে হ'ল বৰষুণ অহা যেন অলপ অনুভৱ হৈছে এতিয়া চাহ কেইটা বাজিল এতিয়া মোটামুটি 5টা বাজিল এতিয়া আমি চাহ খাব নামিছোঁ এইফালে হোটেলখনত আমি চাহ খাব ওলাইছোঁ এইফালে মাল পূৰা ফুল্লি লোড ত্ৰিপাল এনেকৈ বান্ধি লৈছোঁ বৰষুণ দিলেও আমি যিমান বাধা নেওচি হ'লেও আমি তালৈকে যাম আমি জুবিন দাসৰ মানুহ আমি নাভাগৰো আমি গৈ আছোঁ ৰাতিটো টোপনি খতি মাত চাত ভাঙিছে হয়তো এইফালে গাড়ীখন আমি বহুত কষ্ট কৰি পেলাই আমি তিয়ক পালোঁ আহি এতিয়া আমাৰ ৰাতিপুৱা বাজিছে মোটামুটি 8:30মান বাজিছে আমাৰ মানে ভোকো লাগিল আৰু মাজতে আমি ইয়াতে গাড়ীখন ৰখাই পেলাই ফাইনেলি গাড়ী ভালে ভালে আহি পালে এতিয়া আমি ইয়াত পেকেটিংবিলাক পূৰা চিজিলকৈ বনাই ল'ম পেকেটিংবিলাক বনাই পেলাই ধুনীয়াকৈ আমাৰ কাম আৰম্ভ হ'ব পেকেটিং পূৰা 200-300 পেকেট ইয়াৰ পৰা আমি বনাব লাগিব তাৰপিছত আমি বিতৰণি কৰিম য'ত যেনেকৈ যি পাৰি বিতৰণি কৰিম এতিয়া আমি আহি পালোঁ মানে একজেক্ট লোকেশ্যনটো মই গম নাপাওঁ বাৰু আমাৰতো ট্ৰেভেল কৰি কষ্ট আমি আহি পালোঁ শিৱসাগৰ এতিয়া আমাৰ গাড়ীত তেল শেষ হৈ গ'ল আৰু ইয়াত আমাৰ মোটামুটি 5 লাখ 4.5 লাখমান টকাৰ মাল অনা হৈছে এনেকুৱা সৰু সৰু পেকেটিঙো কৰা হৈছে আমাৰ দাদাহঁতো আছে সঁচাকৈ বহুত ভালো লাগিছে কষ্টও লাগিছে মানে ৰাতিটো টোপনি নাই এতিয়া মোটামুটি কেইটা বাজিল 12:30 হ'ল আমি এতিয়ালৈকে গৈও পোৱা নাই ক'ত কেনেকৈ কি মানে আমি বস্তু বিতৰণ কৰিম আমি একো গম নাপাওঁ যিহেতু আমি ইয়াত একো চিনিয়ে নাপাওঁ গতিকে আমি তেলটো ভৰাই ইয়াৰ পৰা আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব শেষত আৰু এবাৰ ক'ব লাগে জয় জুবিন দা গতিকে আমাৰ যাত্ৰা আকৌ ইয়াৰ পৰা আৰম্ভ হ'ব ভিডিঅ'টো চাই ইয়াত এনেকৈ ষ্টে কৰিছে চাওকচোন কেনেকৈ কিমান দুৰ্ভাগ্য চাওক পানী কমাই নাই গাইছ পানীকে ভয় কৰে আৰু 3000 চাওক না গাইছ পানী এইফালে পূৰা এইবিলাক দোকান পোহাৰ গোটেই ডুব গৈছে এইবিলাক চব ডুব গৈছে চাওক এইবিলাক এতিয়াও পানী কম হোৱা নাই গাইজ আমি এতিয়া আছোঁ ৰংঘৰৰ ওচৰত আমি ৰংঘৰৰ ওচৰ পালোঁ এইটো আমাৰ কাষতে আছে ইয়াত মানে এনেকুৱা এখন গাঁও আছে তাত 40 ঘৰমান মানুহ আছে তাত নেকি তেওঁলোকে মানে একো খোৱা লোৱা মানে তেনেকুৱা একোৱে হোৱা নাই মোটামুটি ধৰা যোৱাকালিৰ পৰা একো তাত পানীটো শুকাইছে অলপ আমি তেতিয়া তাত 40 ঘৰমান মানুহ আছে তাত আমি যাম বুলি ভাবিছোঁ এইফালে গাড়ীৰ গোটেই টীম ৰেডি আমি এতিয়া তালৈকে যাওঁ তাত কেনেকুৱা পৰিস্থিতি কি এইটো আমি সুধি আছোঁ বাৰু এই দাদা এজন লগ পাইছোঁ ইয়াৰে এই দাদা এজনক লগ পাইছোঁ ইয়াৰে দাদা এজন তাত তুমি কি ক'লা গাঁওখনৰ নামটো আচ্ছা তাত পৰিস্থিতি এনেকুৱা কেনেকুৱা পানী বহুত আছিলে হয় এতিয়া বৰ্তমান অকমান কমিছে আচ্ছা তাহাঁতৰ গাঁৱৰ ভিতৰলৈকে নাযায় আচ্ছা গাঁৱৰ ভিতৰলৈকে নাযায় আচ্ছা তেখেতলোক আহি ৰাস্তাৰ পৰা বস্তুটো কালেক্ট কৰি ল'ব দি দিয়ে বহুত সহায় হ'ব ঠিক আছে আমি ইয়াত আহি পেলাই দাদাজন লগ পালোঁ দাদাজনে ভালকৈ আমাক ক'লে যে তাত 40 ঘৰমান মানুহে মানে খোৱা লোৱা একো মানে তেনেকুৱা একো ঠিক হোৱা নাই গতিকে
আমি এতিয়া তাত যাবলৈকে ওলাইছোঁ এইফালে ফাইনেলি নাজিৰালৈকে আহিছিলোঁ। নাজিৰাত ইয়াত মোটামুটি ধৰা 14 ঘৰ মানুহৰ বিশেষকৈ ভালেখিনি প্ৰব্লেম চলি আছিলেতো। চ' এতিয়া আমি এইফালে ভিতৰৰ গাঁও এখনলৈকে সোমাই আহিছোঁ। এইবিলাক পানী হৈছিলে ইয়াতে, দাদাহঁত আগত গৈছে, মই মানে মাস্ক নিব পাহৰিছিলোঁ, মাস্ক নিব আহিছিলোঁ গাড়ীত। দাদাহঁতে মানে ঘৰবিলাক চাই য'ত যেনেকৈ পানী উঠিছে তেনেকৈ বিলাব আৰু। তো আমি গৈ আছোঁ তালৈ। কাম চলি আছে। এতিয়া আমি বেলেগ এডোখৰলৈকে যাই আছোঁ। ইয়াৰ পৰা আমি ওলাই আহিলোঁ, এতিয়া আমি বেলেগ এডোখৰলৈকে যাম। ক'লৈ গৈ আছোঁ কি নাই সকলো ফাইনেলি ইয়াত 10-15 ঘৰ মানুহ আছিল, তেওঁলোকক আমি যেনেকৈ যি পাৰোঁ সহায় কৰিলোঁ। চুৱেলা কেনেকুৱা অনুভৱ কওকচোন? কেনেকুৱা মানে দেখি বহুত বেয়া লাগিছে, সঁচাই বাৰু, বহুত কষ্টত আছে দেই। হয় হয় হয়, গতিকে যোনে যেনেকৈ পাৰে হেল্প কৰা মানুহখিনি হয়, বহুত কষ্টত আছে। কিছুমানৰতো পিন্ধিবলৈকে কাপোৰেই নাই, আৰু কিছুমানৰ এনেকুৱা হৈছে না ঘৰ আছে না কি আছে। বিশেষকৈ মানে বিশেষকৈ শাৰীৰিকভাৱে যিখিনি মানুহ অলপ মানে দুৰ্বল, হয়। সেইখিনি মানুহৰ কাৰণে বহুত কষ্ট হৈছে। হয়, আৰু কিছুমানৰতো এনেকুৱা হৈছে না ভৰিখনত ক'ৰবাত ভাঙিছে, কিছুমানৰ হাতখনত ভাঙিছে, তেনেকুৱা মানুহ আমি লগ পাইছোঁ। আমি ধৰক মেডিকেলৰ ফালেদি আমি একো কৰিব পৰা নাই, তথাপিও আমি যিমানখিনি পাৰোঁ আমি হেল্প কৰিছোঁ। মাত্ৰা গোটেই ভাঙি গৈছে। আমি গোটেই ৰাতি ট্ৰেভেলিং কৰি আহি এতিয়া এই ল'ৰাবিলাকে ইয়াত পেকেটিং কৰি আছে। এবাৰ লাষ্ট জয় জুবিন দা, জয় জুবিন দাৰ আদৰ্শলৈ আমি এনেকৈ আগবাঢ়ি আহিছোঁ। সকলোৱে সহযোগিতা লাগিব, আৰু আপোনালোকে যোন যেনেকৈ পাৰে মানে যিটো দৰকাৰ সেইটোহে মানুহ বিচাৰে। পানী দৰকাৰ হৈছে, পানী বিচাৰিছে। তেওঁলোকে কৈ আছে যে বেলেগত ৰেচন পোৱা নাই, তাত লৈ যাব দিছে। আমি তেনেকুৱাই কৰিছোঁ, এনেকৈ পেকিং কৰিছোঁ, এনেকৈ আমি লৈ যাব বিচাৰিছোঁ। ইয়াৰ মানুহখিনি সঁচাকৈ বহুত ভাল লাগিল। আপোনালোকৰ বহুত দুখিত, যি হৈছে বহুত দুখিত, সেইটো চাওকচোন। ইয়াতে আমি 20 ঘৰমান মানুহ দি দিলোঁ, 20 ঘৰমান। নাজিৰালৈ যাম বুলি ভাবিছোঁ আমি, এতিয়া যাম নাজিৰা। কাৰণ বিশেষকৈ নাজিৰাৰ কণ্ডিশ্যনটো বহুত বেয়া হৈ আছে, গতিকে নাজিৰালৈকে যাওঁ। আমাৰ ট্ৰেভেলাৰখনো আহি আছে, ট্ৰেভেলাৰখন আহিলে আমি নাজিৰালৈকে যাম। চাওকচোন গাইজ, ঘৰবিলাক এইবিলাক চব ক'ত গৈ আছে। আমিতো বহুত ওপৰত আছোঁ, এইবিলাক ঘৰবিলাক চাওকচোন গাইজ, চব ক'ত গৈছে। টিঙলৈকে উঠিছে পানী। এইবিলাক চাওকচোন গাইজ, ঘৰ বেয়া হৈ গৈছে। যাৰ যিখন গাড়ী আছিল চব এইবিলাক ধ্বংস। চাওক না গাইজ, কিমান পানী হৈছে। এইবিলাক ঘৰ গোটেই ডুব গৈছিল। এইটো চাওকচোন গাইজ, এইটো চাওক, এইবিলাক চাওকচোন কেনেকৈ কি ইমান বেয়া লগা পৰিস্থিতি হৈ গ'ল। এইবিলাক বেয়াই লাগে দেখিলে। এইবিলাক চাওকচোন কি ধুনীয়া ঘৰ এখন, সপোনৰ ঘৰ এখন, এনেকৈ ভাঙি চুৰমাৰ হৈ গৈছে। এইবিলাক চাওকচোন, আমিতো বহুত ভিতৰলৈকে সোমাই আহিছোঁ। এইটো চাওক, এইবিলাক চাওক চাওকচোন গাইজ, এতিয়াতো পানী বহুত কমি গ'ল। এইবিলাকতো পানী এটা সময়ত পূৰা ভৰ্তি আছিলে। এইবিলাক চাওক, এতিয়া পানী কমি এইবিলাকত পানী নোহোৱা হৈ গৈছে পূৰা। এইটো চাওক কি বেয়া লগা পৰিস্থিতি, এইটো চাওকচোন। চাওক, তাৰ কেবল লাইন কমপ্লিট বন্ধ। ইয়াতে আজি 6-7 দিন ধৰি লাইন নাই, এনেকৈ মানুহখিনি চলাচল কৰি আছে। এইবিলাক চাওকচোন, ঘৰৰ গোটেই উঠাই লৈ গৈছে। এইবিলাক চাওক, এইটো চাওকচোন কেনেকুৱা এটা পৰিস্থিতি হৈছে। এইবিলাক গাড়ী চব বেয়া হৈ গৈছে। গাড়ীবিলাক মানে বাচি একো নাই, ইয়াত বাচি একো নাই। বৰ বেয়া লগা পৰিস্থিতি হৈছে। এইবিলাক চাওক, একো নাই এইবিলাক বাচি, মানে দোকান ঘৰ দুৱাৰ বা সপোনৰ ঘৰখন নিজৰ একোৱে নাই। এইবিলাক চাওকচোন, দোকান পোহাৰ কেনেকৈ ভাঙি পেলাইছে। এইটো ককাটোক চাওক, এইবিলাক চাওকচোন গাইজ, বেয়া লগা পৰিস্থিতি হৈছে। এনেকৈ কিমান বেয়া ভয়াৱহ পৰিস্থিতি হৈছে। আমি এতিয়া বহুত ভিতৰলৈকে সোমাই আহিছোঁ। সেইফালে এইবিলাক চাওকচোন গাইজ, এইবিলাক ঘৰ দুৱাৰ বুলিবলৈ একো নাই, আৰু মানুহে এনেকৈ পানী সিঁচি আছে। এইটো চাওক, তাৰপিছত এনেকৈ গাড়ী চাড়ী এনেকৈ বেয়া হৈ গৈছে। এইবিলাক চব ইমান ধুনীয়া ধুনীয়া দামী গাড়ী, এইবিলাক চব বেয়া হৈ গৈছে। এইবিলাক ওপৰ এনেকৈ ছেফটিৰ কাৰণে আছে। এইবিলাক ঘৰ চৰটো আৰু জয় জুবিন দা, কেনেকুৱা এটা পৰিস্থিতি হৈছে। এইবিলাক ডাঙৰ ডাঙৰ ঘৰবিলাক এনেকৈ ভাঙি গৈছে। চাওকচোন এইবিলাক কিমান, মানে এইবিলাক চাওক, ধুনীয়া ধুনীয়া ফ্ৰিজ, ৱাশ্বিং মেচিন চব এইবিলাক বেয়া হৈ গৈছে। এইবিলাক গাড়ীবিলাক এনেকৈ য'তে ত'তে পেলাই থৈছে। এতিয়া ৰাস্তাত ৰাতিতে এইবিলাক এনেকৈ পেলাই থৈছে। এনেকুৱা এখন সুন্দৰ ঘৰ তেওঁলোকৰ ধ্বংসৰ নিচিনা হৈ গৈছে। এতিয়া এনেকুৱা এখন নতুনকৈ বান্ধিব লাগিলে কিমানখিনি কষ্টকৰ হ'ব। এইটো চাওকচোন, দোকান পোহাৰ এইবিলাক ভাঙি গৈছে গোটেই।
এনেকৈ পৰি আছে, কিমান বেয়া লগা। এটা দোকান চোকান এনেকৈ ভাঙি গৈছে। এই ভণ্টিহঁতৰ এইবিলাক ঘৰ চৰ ইয়াতে এনেকৈ এইবিলাক চোৱাচোন, থাকিবলৈকে ঘৰ নোহোৱা হৈ গৈছে। এনেকৈ মানে এনেকুৱা বেয়া পৰিস্থিতি হৈছে চাওক না। ধুনীয়াকৈ ৱাল বনাই থৈ দিছিল, ৱাল চোৱাল ভাঙি টুঙি সেইবিলাক গাড়ী চাড়ী চব ভাঙি গৈছে। থকা জেগা এইবিলাক চব পুতি দিছে চাওকচোন। এইবিলাক তেনেকৈ পোত খাই গৈছে। এইবিলাক মাটি খেতি কৰিছিল চব, এইবিলাক চব ধ্বংস। লৈ যোৱাটো চব বেয়া হৈ গৈছে চাওকচোন। এইবিলাক চাওকচোন এইফালে এইবিলাক চাওক, এনেকৈ শিবিৰ বান্ধি আছে। এইবিলাক গাড়ীত কোনোবা কেনেবা ইমান বেয়া এটা পৰিস্থিতি হৈছে মানে ক'ব নোৱাৰি আৰু দেই। বহুত বেয়া পৰিস্থিতি হৈছে। এইবিলাক চাওকচোন, এনেকৈ শিবিৰ বান্ধি আছে। এইফালে মানুহ চাওক, এইবিলাক কেনেকৈ ঘৰবিলাক ভাঙিছে। চাওকচোন এইবিলাক, এইফালে চাওক না কেনেকুৱা পৰিস্থিতি, তেনেকৈ মানুহবিলাক ওলাই আহিছে। এইফালে চাওকচোন। এইবিলাক চব পুৰা কাপোৰ বিলাই আছে আমাৰ। এইবিলাক আমাৰ মানুহ বহুতখিনি হেল্প কৰিছিলে। মঙলদৈবাসীৰ জোৰত আমি আজিও ইমানখিনি বস্তু বিলাব বাকী আছো। এইফালে চব আছে জয় জুবিন দা। এইফালে মানুহ চাওক না গাইজ, কিমান দুখত। আজি 3 ঘণ্টা 4 ঘণ্টা আমি কাপোৰ দিলোঁ। আমি ভাল কাপোৰ, নতুন কাপোৰ, পুৰণা কাপোৰ যি পাৰোঁ হেল্প কৰিছিলে। মঙলদৈবাসীৰ জোৰত আমি আজিও ইমানখিনি বস্তু বিলাব বাকী আছো। এইফালে চব আছে জয় জুবিন দা। এইফালে মানুহ চাওক না গাইজ, কিমান দুখত। আজি 3 ঘণ্টা 4 ঘণ্টা আমি কাপোৰ দিলোঁ। আমি ভাল কাপোৰ, নতুন কাপোৰ, পুৰণা কাপোৰ যি পাৰোঁ এইবিলাক গাড়ীবিলাক চাওক গাইজ, কেনেকৈ পৰি আছে। নতুন বেগ এটা খুলি দিয়ে, চাউল ভৰাই দিম।